ঐ বল 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 ঐ আ ঐ হেই ভালো চা সালা মৰাটো মৰু বুলি মৰি থাকিলে ঐ বল 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 সালা ই সঁচাই মৰিল বে বল 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 ঐ ই ডাঙৰ কাম কৰিলেচোন কৃষ্ণ ঐ ভূত ঐ পলা আরে আরে ঐ ঐ চাবি ঐ ঐ ভূত 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 পলা পলা মৰিব কাৰণেও শাসন গোটাব নোৱাৰিলো সালা মৰিবলৈকো চাইকেলখন লৈ আহে ই ৰাতিপুৱাই ভাল জমালে দেই ভাল জমালে দেই এই ৰ এইটো সহায়ৰ কথা নহয় নিজে একেটা ৰাতিতে দুজনী ব্ৰেকআপ দি বেলেগ এজনী বিয়া পাতি আনিছো তথাপি ইয়াৰ লেখীয়া প্ৰেমিক দেখা নাই বে ঐ ই তাৰমানে জীয়াই আছে সোণামুৱাটো ঐ ই মৰিলে এইটো ইয়াৰ আত্মাটোহে ভূত বোলে বল বল ৰাতিপুৱাই কিন্তু ভাল ভাওনা দেখুৱালে দেই ৰচোন ৰ এই তহঁত দুটা বোলে নাইকিয়া হৈছিলি এতিয়াকৈ তই হঠাতে ক'ৰ পৰা ওলালিহি ঐ মই তোক কিবা এটা কথা সুধি আছো উত্তৰ নিদিয় কিয় এই ছাৰ মই নাইকিয়া হোৱা নাই নহয় তাইহে নাইকিয়া হৈছে তাই নাইকিয়া হৈছে মানে কিন্তু তাই ক'লে গ'ল ফোন মাৰিছো ফোনো নালাগে তাই মৰিল মৰিলে মানে আই শুনচোন ছাৰ সকলো আহিলে বলক বলা আজি আমাৰ সঁচাকৈয়ে বৰ দুখৰ দিন যোৱা এটা বছৰে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত জ্ঞানৰ পোহৰ বিলাই অহা শিক্ষয়িত্ৰী ছাৰ আমাৰ এই সহকৰ্মী ছাৰ এইটো কথা মাজত কথা কৈ থাকে আমাৰ এই সহকৰ্মী পাহি বৰাৰ আকস্মিক মৃত্যুৰ বাবে আমি আজি ইয়াত একেলগে লগ হ'বলগীয়া হৈছে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় ছাৰ কি হ'ল হে গেটলৈ চাওক গেটলৈ অঁ তাৰমানে এইবিলাক কথাৰ কাৰণে তই পাহিক ৰাতি থবলৈ যাও হয় ছাৰ বাকীখিনি গম পোৱা হ'লে মই আপোনাক ক'লোহেঁতেন পাহি তুমি দুখ নকৰিবা এতিয়া আমি গম পালো যেতিয়া সকলো তোমাৰ লগত আছে এৰা মাষ্টৰ অচিন কাঠৰ থোৰা লগাই এইহেন ছোৱালীজনীৰ কি অৱস্থা চোৱাচোন কি কথা কৈ আছেনো বাৰু পাহি তুমি কোৱাচোন সি এতিয়ালৈকে তোমাৰ পৰা কিমান টকা সৰকালে প্ৰত্যেক মাহত
দৰমহাৰ আধাতকৈ বেছি পইচা মই তাক দিব লাগে আৰু পইচা নিদিলে মোৰ চৰিত্ৰত দাগ লগোৱাৰ ভাবুকি দিয়ে কালিও হঠাৎ তেনেকৈ পইচা বিচাৰিছিল মই দিব নোৱাৰাৰ বাবে সি মোৰ মাক বিপদত পেলাম বুলি মোক ভয় দেখুৱালে আৰু সেইকাৰণে মই লৰালৰিকে ৰাতিয়ে গলো আৰু এনেকৈ ৩টা বজাত টকা দিম বুলি আজি মাতি পঠিয়াবলগীয়া হ'ল ছাৰ মায়ে মোকো ক'লে সৰুৰ পৰা বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে ইমান ডাঙৰ হলো কিন্তু মোৰ চৰিত্ৰত দাগ লগা কামৰ পৰা সদায় মোক বচাই ৰাখিছে এতিয়া মই মাকে ক'ব নোৱাৰা হলো যে এনেকুৱা এটা ল'ৰাৰ লগত সম্পৰ্ক ৰাখি মই কিমান সমস্যাৰে জীয়াই আছো বুজিছা মাষ্টৰ আজিকালি মানুহবিলাক দেখিবলৈ সকলো ফালৰ পৰা চকচকীয়া হ'লেও মাত্ৰ মনবোৰহে ২ নম্বৰী হ'ল এইহেন ছোৱালীজনীক ফচাই থেটেনিং দি কেনেকৈ টকা ঘটি আছে দেখিছানে মাজনী তুমি একদম চিন্তা নকৰিবা এটা বুন্দা চৰত তাক মই আজি ঠিক লগাই দিম মই আজি আপোনালোকৰ আগত বৰ লাজ পাইছো ছাৰ যিটো ল'ৰালৈ আপুনি গৰ্ব কৰিছিলে সেইটো ল'ৰাই আজি কি কাণ্ড কৰিলে জিহা মানুহ মাৰি পেলালে কম কাণ্ড কৰিছেনে সি আজিকালি বৰ ভাৱনাত থাকে কথাও নকয় হ'ব আপুনি চিন্তা নকৰিব কিবা এটা হ'ব মণি তই যাচোন কৃষ্ণক মাত ঠিক আছে তোক ছাৰে মাতিছে কৃষ্ণ পাহিৰ সমস্যাটো আমি সকলোৱে গম পালোৱেই তাৰ ব্যৱস্থাৰো আমি কৰিছোঁ এতিয়া খালি তোৰ পৰা এটা উত্তৰ বিচাৰোঁ কওক ছাৰ চা কৃষ্ণ আমি সকলোৱে জানো সৰুৰে পৰা তই এটা ভাল ল'ৰা বুলি পঢ়া শুনা কৰি চাকৰি কৰিব নোৱাৰিলোঁ আৰে লিখা মেলাত তোৰ এটা নাম আছে মাৰৰ পৰা গম পোৱা মতে আজি কিছুদিনৰ পৰা তোৰ স্বভাৱ চৰিত্ৰ কিছু সলনি হৈছে এই ধৰি ল আজি ৰাতিপুৱা মই তোক সোধোতে তই তাই মৰা বুলি কৈ দিলি আৰু ময়ো তোৰ কথা মতে আজি নকৰিবলগীয়া কাম এটা কৰিবলৈ ওলাইছিলোঁ ভাগ্য ভাল সেইখিনি সময়তে গৈ পাহি স্কুলত উপস্থিত হ'লগৈ বাৰু এতিয়া এইবোৰ যি হ'ল হ'ল এতিয়া সকলোৰে উপস্থিতিত তোৰ গাৰ্জেন হিচাপে তোক সৰুৰে পৰা পঢ়ুৱা এজন শিক্ষক হিচাপে মই এটা কথা জানিব বিচাৰিছোঁ ৰাতি তই ক'লৈ গৈছিলি আৰু কি কাৰণে পাহিৰ মৰিল বুলি তই মোক ইমান মিছা কথা এটা ক'বলগীয়া হ'ল মানে ছাৰ যত যি হৈছে সি মনৰ কথাবোৰ খুলি ক'ব নোৱাৰাৰ বাবে হৈছে মানে ছাৰ সি কাৰোবাক পচন্দ কৰে কিন্তু আজিলৈকে মনৰ কথাবিলাক খুলি ক'ব পৰা নাই এইয়া মাষ্টৰ মই কৈছিলোঁ নে এনেকৈ কিবা এটা হ'ব বুলি ৰ'বচোন কৃষ্ণ কাৰোবাক সঁচা অন্তৰে ভাল পোৱাটো ভাল কথা কিন্তু সেই ভাল পোৱাই সফলতা লাভ নকৰিলে বুলি নিজক কষ্ট দিয়াটো কিন্তু বেয়া কথা বোলো ক'ব পাৰিনে সেইগৰাকীনো কোন মানে সেইগৰাকী আমাৰ পাহি বাইদেউ সঁচা প্ৰেম বোলে কি নকলেও বুজি পায় তোমাৰ হে মনে
ছাৰ 3টা বাজিলে গাড়ীখন আহিব হৈছে ছাৰ আহিলেই পাহি ব'লা মোক ইয়ালৈ অকলে মাতিবলৈ সাহস কৰাৰ কাৰণ মই এতিয়াহে বুজিলোঁ সভাপতি বুন্দা কিবা এটা দিম বুলি কৈছিল নহয় দিয়ক ঐ ল'ৰাহঁত এতিয়া তহঁতে ইয়াক অলপ মৰম কৰি থানাত গতাই দেগৈ কৃষ্ণ প্ৰভু মই আজি বৰ সুখী প্ৰভু ঈশ্বৰ মোৰ যে মনৰ কথাষাৰ তুমি শুনিলা প্ৰভু ছোৱালীজনী ভাল ল'ৰাটোকে ছোৱালীজনীকে যাতে সুখত ৰাখা প্ৰভু কৃষ্ণ নাজানো হোৱা বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত আজি আপোনালোকে মোক বৰ ডাঙৰ সমস্যা এটাৰ পৰা বচালে হয়তো মই আপোনাৰ মনৰ কথা কেতিয়াবাই বুজি পাইছিলোঁ কিন্তু কিছুমান সমস্যাৰ বাবে মই সব কথা জানিও নজনাৰ নিচিনা হৈ আছিলোঁ বুজিছোঁ আপুনি মোক বেয়া পাই আছে সেইকাৰণে আপুনি একো নকয় শুনক আপুনিয়ে নহ'লে মোৰ কাৰণে এটা ভাড়াঘৰ বিচাৰি দিব মই আৰু ইয়াত থাকিব বিচৰা নাই নহয় নহয় আপোনালোকক বেয়া পাই নহয় মানে কি ঠিক যদি আপুনি মোক গ্ৰহণ কৰে তেতিয়াহ'লে হয়তো দুদিন পাছত আমাৰ মানে এনেকৈ সম্বন্ধটো হোৱাৰ আগত একেলগে থকাটো ভাল নেদেখি দিয়কচোন ও কৃষ্ণদা ভাৱনাত ডুব গ'ল নেকি কোনে কি ভাবিলে নাই ভবা যদি ভালেই দিয়ক এতিয়া আৰু ভাবি থাকিলে নহ'ব নহয় কিবা এটা কৰিব লাগিব লিখা কামটোকে আৰম্ভ কৰক প্ৰথমে নহ'লে
আমাৰ লাভ ষ্টৰিটোকে লিখক আৰু নামটো অৱশ্যে আপোনালোকে মোক দিয়া নামটোৱে দিব পাৰে মানে ভাৱনা ভাৱনা তোমাৰ এই ভাৱনাত সঁচা প্ৰেম বোলে নকলেও বুজি পায় মোৰহে মনে তোমাকে বিচাৰি যায় সমাজতে শিৰত সেন্দুৰ দিবৰে যে মন একেলগে অসীমলৈ যাবৰে যে মন